মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পৰাপক্ষত ঢিলা কাপোৰ ব্যৱহাৰ কৰিব। যদি টান কাপোৰ ব্যৱহাৰ কৰিছে তেন্তে ধুনীয়াকৈ কাপোৰখিনি খুলি ল'ব। প্ৰথমতে ভালদৰে পৰ্যবেক্ষণ কৰক। এতিয়া আপুনি দীঘলকৈ এটা উশাহ লওক আৰু মুখখন ওপৰলৈ কৰি লাহেকৈ শুই দিয়ক। এতিয়া আপুনি ধুনীয়াকৈ তেল সানি মঠি লওক। এতিয়া আপুনি ভৰি দুখন লাহেকৈ মেলি দিয়ক আৰু এটা সুখদায়ক অৱস্থান লওক। এতিয়া চাওক, আগতে যদি কৰিছে আগৰবিলাকৰ সৈতে সমান জোখৰে নে ডাঙৰ সৰু হৈ আছে। যদি নাই কৰা আমাৰ কোনো ক'ব লগা নাই, কিন্তু আপোনাৰ সুবিধা অনুযায়ী কৰি ল'ব। প্ৰথমতে আপোনাৰ কিছু কষ্ট অনুভৱ হ'ব, কিন্তু লাহে লাহে সদায় কৰাৰ ফলত আপোনাৰ অভ্যাসলৈ পৰিণত হ'ব। অলপ তেল পুনৰ ব্যৱহাৰ কৰি লাহেকৈ ভৰাই দিয়ক। এতিয়া আপুনি আৰাম পাইছে নিশ্চয়। এনেদৰে সদায় মালিচ কৰিলে আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে উন্নত হৈ উঠিব বুলি আপুনি আশা কৰিব পাৰে। আৰু মাজে মাজে ভাইৰাছৰ পৰা বচাবৰ কাৰণে আচাৰখিনি ৰ'দত দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ। ভাবিলোহে কিবা ওলালে কিবা ভাবিলো। তই কি ভাবিলো? সেই নাই হ'ব নাই হ'ব। তই যিটো ভাবিছা সেইটো মই ভবা নাই কিন্তু